আৰু ৰশ্মি কি খবৰ পোৱা নাই ভাষাটো সকলে ভাল সকলো সুখত আছে আৰু সকলোকে সুখী কৰি এতিয়া ক'ত আছোঁ দেখিছেনে এয়া আমি আছোঁ ৰ'দৰ দোকানত হয় নাই বোলা আজি বোলা বাৰ্থডে এইফালে চাই দিয়া ধুনীয়াকৈ হেপী বাৰ্থডে দাঁতকেইটা চাওঁ মই তামোল খাওঁ বেলেগ বস্তু একো নাখাওঁ বেয়া বস্তু নাখাওঁ তামোলটো কি বেয়া নহয় নি তামোলটো ইবোৰতকৈ বহুত ভাল ভাল হয় না লম্বু বেয়া হয় নাই ক কি ভাল তও খাওঁ ইয়াৰ ৰদ কিনিছোঁ দেখিছেনে কি কাৰণে লৈছোঁ কৈ আছোঁ আমি নতুনকৈ ঘৰ এখন বনাইছোঁ আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু বহুত ডাঙৰ সপোন হয় নাই বোলা বহুত ভাল লাগিব আপোনালোকক সেইকাৰণে মই দেখাইছোঁ আজি বোলা বাৰ্থডে 31 আগষ্ট সেই বুলিয়ে আজিয়ে কিনিছোঁ বস্তুখিনি এতিয়া বোলাহঁতৰ ঘৰলৈ গৈছোঁ আৰু ক'ত ঘৰটো বনাইছোঁ সেইটো মই আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ চাই থাকিব ৰদ লোৱা হৈ গ'ল তাৰপিছত তালৈ গৈ আছোঁ আৰু ৰাতিলৈ বোলা বাৰ্থডে পাৰ্টিও দিবি নেকি হা আৰু ইটো মানে ইটো আৰু আমি সৰুলা বুজি পোৱা নাই নহয় বুজি পাই গ'ল নহয় সেয়াই কথা অ'কে লৈ লৈছোঁ চাই থাকিব ফ্ৰেণ্ডছ আমি এখন ঠেলাতে লৈ যাম এতিয়া ৰদখিনি আৰু লগতে ময়ো যাম আপোনালোকক দেখাই আছোঁ একদম কিনাৰ পৰা শেষলৈকে তাৰমানে বোলাহঁতৰ ঘৰত পেলোৱালৈকে এতিয়া লম্বুৱে লৈ যাব আৰু ভাল লাগিব আজি আৰু ৰাতিলৈও দেখাই আছোঁ আমাৰ ঘৰখন আমাৰ ঘৰখনতো দেখিছে বোলাহঁতৰ ঘৰখন আৰু সদায় আমাক ছাপোৰ্ট কৰিব দিয়ে আজিকালি ভিউজবোৰ নহাই হ'ল কিয় বেয়া পালে নাজানো আৰু তথাপি আই নেভাৰ গিভ আপ চাই থাকিব হাই ব্ৰাউন লম্বু গ'ল ৰদ লৈ পেলাই এতিয়া বোলাই মই যাব ওলাইছোঁ এই ৰেড মাফিয়াৰ লগত আৰু ৰেড মাফিয়াখন কেনেকুৱা লাগে আকৌ ক'ব দেই মই সদায় সুধিয়ে থাকোঁ ৰেড মাফিয়াৰ কথা আপোনালোকে কমেণ্টে নিদিয়ে বাইকখন ধুনীয়া লাগে নে বেয়া লাগে না বেলেগ এখন লওঁ ব'লা উঠি লৈছোঁ আৰু ধুনীয়াকৈ চাই থাকিব সি তাৰমানে চিনি নাপায় ঘৰটো চ' আমি যাবলগীয়া হৈছে আমি শ্বৰ্টকাট মাৰি দিওঁ এইফালেদি আৰু বোলাহঁতৰ ঘৰ দেখিব ৰ'ব দেই আজি এটা আমাৰ গাঁৱৰ ৰাস্তাত ভাল লাগিছে নে বাৰু আজি মনটো বহুত ভাল লাগিছে না বোলা হয় একদম ৰখি দিয়া আৰু ইয়াত ফ্লেট বনাই আছে কোনোবা এদিনাখন ইয়াতো ফ্লেট এটা ল'ম আকৌ ল'ম নাই বাৰু ছাজেষ্ট কৰিবচোন দেই ফ্ৰেণ্ডছ লম্বু পাই গ'লহি দেই আৰু সেইটো লম্বু সেইটো এই বোলা আহি আছে সেইফালেদি কি যে কৰিছোঁ আৰু দেই মোৰ এটা কণ্টেণ্ট এটা পাব লাগে কণ্টেণ্ট আৰু ধুনীয়াকৈ পাৰ হৈ লৈছোঁ এইটো বাইপাছটো আৰু গুৱাহাটী ফালেদি বা শিৱসাগৰ ফালেদি যি ফালেদিয়ে নাহক আহিলে আমাৰ ঘৰ সোমাব কল কৰিব দেই ব'ল ধৰিব লাগিব নি এইবোৰ আমাৰ কষ্টৰ পইচা আমাৰ সপোন পূৰা হ'বলৈ গৈ আছে সেয়াকৈ গৈ আছোঁ আৰু এয়া আমাৰ গাঁৱৰ নামঘৰ কৃষ্ণ প্ৰভু ভাদমহীয়া নাম হৈ আছে দেখিছেনে চব আছে দেখিছে চাই আছে আৰু তাহাঁতি আগতে আমিও এনেকৈ খেলি ফুৰোঁ নহয় ফাইনেলি খোজকাঢ়ি পাই গ'লোঁ সি বোলাহঁতৰ ঘৰ এইটো আমাৰ বোলাহঁতৰ ঘৰ একদম গাঁৱলীয়া পৰিৱেশ দিছেনে আৰু ইয়াত গৰু আছে চাওক আগতে বহুত গৰু আছিলে কিন্তু এতিয়া বিকিলে আৰু গৰুজনীও চাইছে এইটো কি বস্তু আহিছে নাজান কি কৈছা তুমি আহ এয়াই বোলাহঁতৰ ঘৰ এতিয়া ধুনীয়াকৈ ৰাখিম আৰু এইফালে দেখাই দিছোঁ ৰ'ব দেই বস্তু এটা এয়া চাওক কিমান ধুনীয়াকৈ অমিতা লাগি আছে দেখিলে এয়া চাওক আৰু আমি ঘৰটো ক'ত বনাম গম পায়নে এইকণ জেগাত তাৰমানে বহুত দিন হৈ গ'ল বৰষুণ দি থকাৰ কাৰণে আমি কাম কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া কাম হাতত লৈছোঁ এইকণ দেখিছেনে এইকণ জেগাতে আমি ঘৰটো বনাম ধুনীয়াকৈ বহুত ডাঙৰ হ'ব মোবাইলত সৰু দেখিছে 50 ফুট আছেই তাৰমানে ইয়াতে ঘৰটো বনাম অ'কে লম্বু তই যা মই দি আছোঁ যা এইটো মোৰ মামা দেই আগতে বহুত ধুনীয়া আছিলে কিন্তু অলপমান বুঢ়া হৈ গ'ল হয় নাই হে চাওক দেখা দে ভালছে মুখখন সেই লাজ কৰিছে চাওঁ হা চাওঁ এইটো চাওক দেখাই দিছোঁ পলাইছে এই কিয় পলাইছোঁ হা ধেমালি কৰি থাকোঁ আৰু দুটামান ল'ৰাই মোক দেখি পেলাই এনেকুৱা হাঁহি আছে কি ভাল পাইছে নাজানো এইফালে কি কৰি আছিলা তোমালোকে ইয়াত নামঘৰলৈ আহিছিলা বঢ়িয়া কোন স্কুলত পঢ়া অ' হয় নি দেখিছে মোৰ ব্লগ চাই দিছে নে আপুনি কুকুৰা ভিডিঅ' দিয়ে আপোনাৰ ঘৰত পোহা ফুৰিবলৈ যায় সেইবোৰ চোৱা ভাল পোৱা নাই চাই পেলাই ভাল পোৱা দেখিছেনে এইবোৰ হেপিনেছ মই পইচাৰ কাৰণে কোৱা নাই এই হেপিনেছবোৰৰ কাৰণে কৰি আছোঁ কিন্তু
হাই ব্ৰান ঘৰ পাই গ'লোহি আৰু ঘৰ পাই লগালগ এচিটো লগাইছোঁ ইমান গৰম উঠি আহিছে ন আৰু লগতে কি খাইছোঁ দেখিছেনে এইফালে আছে হৰলিক্স এইফালে ৰুটি বনাই দিছে অকণিয়ে কিন্তু দেৰি হৈ গ'ল কাৰণে ৰুটিকেইটা সেমেকি গ'ল বুজি পালে যিয়ে নহওক বহুত বেয়া খানা খাই আছোঁ কিন্তু অ'কে তেনেহ'লে ৰাতিলৈ লগ পাই আছোঁ পালাই কিয় মৰি থাকিলে বাৰু হা মৰি গ'লগৈ গম পায়নে এইবোৰ চব কাপোৰ চাপোৰ চব উলিয়াবলগীয়া হৈছে ক'ত মৰিলে গম পোৱা নাই কিন্তু মৰিলে কাৰণে ভাল লাগিছে হয় নাই বাৰু কচোন ক'ত মৰি তাৰমানে কেছটো কি হ'ল গম পাই নাই তাৰমানে এই এচিৰ ভিতৰত নিগনি এটা সোমাইছিলে সেইকাৰণে মই পয়জন দিছিলোঁ মৰি গ'লে আৰু নিগনিটো মৰিলে কিন্তু যিটো গেলা গোন্ধাইছে কি ক'ম আৰু এনেকৈ নাকত তাৰমানে সোপা দি থাকিবলগীয়া হৈছে এনেও মোৰ নাকৰ ফুটাকেইটা ডাঙৰ আৰু বাজি নকোজ সেইকাৰণে চাই ফুৰিছোঁ নিগনিটো কি কোৱা অকণিয়ে দিনৰ দিনটো তাকে চাই ফুৰিছোঁ আঁতৰিবা আৰু ৰিঅ' চাওক কেনেকৈ ঢেল খাই শুই আছে অ'কে আজি পাৰ্টি কেনেকুৱা হ'ব বুল্লাৰ হা আইটেম কি বনাবি কোৱা আকৌ অঁ আৰু স্পেচিয়েল হয় নি অ'কে তেনেহ'লে চাই দেখিব ৰাতি লগ পাই আছোঁ এতিয়া ধুনীয়াকৈ তাৰমানে আমি আৰু কিনিবলৈ আহিছোঁ বোলে মাছ এটা নিব আহিছোঁ ইয়াত একদম পুৰা মাছ এইফালেও মাছ আছে এইফালেও মাছ আছে ধুনীয়াকৈ মাছ এটা খামগৈ আৰু 2.5 কেজি মাছ কিন্তু নালাগে বেলেগ বস্তু আছেতো অ'কে তেনেহ'লে মাছটো লৈ লৈছোঁ কি মাছ লৈছোঁ বোলে ৰৌ মাছ লৈছোঁ আৰু এইফালে ৰখি আছে হাঁহি আছে ধুনীয়াকৈ মানুহটোৱে ঘূৰি দিছে অ'কে লৈ লৈছোঁ এইবিলাক ইমান ফূৰ্তিত আছিলে কিন্তু ঘপককৈ মা গাটো বেয়া লাগি গ'ল হয় নাই বোল এইবোৰ দেখিছেনে কি হৈ যায় মাজতে জ্বৰ উঠিছে বোলে বৰ কিবা লাগি গ'ল মনটো দিয়ে নহওক অলপ বোলে ভাল পাইছে সেইটো কৈছে অ'কে মানৱদা আৰু ভাইটি আহি আছে জেগাটাকে মতা নাই তাৰমানে এইবাৰ বেছি মানুহ হ'লেও ভাল নালাগে ন বা বহুত ব্যস্ত হৈ থাকে মই বহুতক মাতিলোঁ কিন্তু মোক তেনেকৈ নাই মতা সঁচাকৈ কৈ দিছোঁ অকণিও ভিতৰত আছে কিবা বনাই আছে চাই দিম আমাৰ আলহী পাই গ'লো ইয়াৰ পৰা কি আনিছে বোলে নাখাই দিয়া চাওঁ আৰু ৰিঅ' কি হ'ল ৰিঅ' মনটো বেয়া নি আজি বুল্লাহে বাৰ্থডে ক'ত নিয় তই ক'ত নিয় সেইকেইটা হ'ব ভাই ৰকে যা 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 পাছত দি দিবি দেই থেংক ইউ কৈ দিয়া ক'ত গৈছিলি তই খানা কি বনাইছ অঁ এয়া চাই দিয়ক এয়া চাওক মাছ এয়া অথনি যে আনিছিলোঁ আৰু চিকেন বনাইছে নেকি ৰেডি হৈছে নেকি আমাৰ দুখীয়া মানুহ গেছবোৰ তেনেকুৱাই থাকে চিনা এটা আছে আৰু এতিয়া চিকেন বনাব এইফালে মেৰিনেট কৰি থ'ব পাৰে চাগে ধেত ৰুটিহে ওলাইছে চিকেন কি হ'ল বনাইছে নেকি হা কোন আছা এয়া চিকেনো ৰেডি আছে এতিয়া দেখাই আছোঁ চাই থাকিব হাই বেন আমাৰ কাম চলি আছে পুৰা ধুনীয়াকৈ ভাবিছিলোঁ অকণীয়া মাছ বনাব কিন্তু বনাইছে আমাৰ কোনে মিষ্টাৰ বিনে কেনেকুৱা মাছটো ভাল 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 মানে গোন্ধোৱা নাই বৰ ধুনীয়া ধুনীয়া ন আৰু এইফালে হৈ আছে এইফালে বনাই আছে আজি পিছে খানাটো বুল্লাই বনাবি নে বায়ে বনাবি বায়ে বনাব সহায় কৰি দিছোঁ সহায় কৰি দিছ আৰু এইটো আমাৰ ৰিঅ' কি কৰি আছা তুমি হাই ক'ব পৰা হাই ব্ৰেম ফূৰ্তি কৰি আছোঁ কিন্তু এটা বস্তু দেখাইছোঁ আপোনালোকক কিয় দেখাইছোঁ এইটো চাব দেই আৰু আপোনালোকে আনচাৰ দিব কিয় মই মাৰিলোঁ অ'কে বোলা কিয় কিয় কমেণ্ট কৰিব ইমানে ফূৰ্তি কৰিলোঁ ব্লগ বনাবলৈ নহ'লে গম পাই সিহঁতি চব গ'লগৈ কাইলৈ লগ পাই আছোঁ কাইলৈ কি কৰি আছোঁ সেইটো দেখাই আছোঁ সঁচাকৈ দেই এনেকুৱাই ফূৰ্তি কৰিলোঁ মই পাহৰি থাকিলোঁ যে ব্লগ বনাব লাগে চাওকচোন মই সঁচাকৈ মূৰ্খ দেই পাপাও হ'লোঁ তেনেকৈ মূৰ্খ হ'লোঁ অ'কে চাই থাকিব কাইলৈ লগ পাইছোঁ দেই ফান লাইফ এণ্ড গুড নাইট হাই ফেমিলি গুড মৰ্ণিং আমাৰ ঘৰৰ টাইগাৰ এটা আছে গম পাই একদম গাৰ্ড কৰি থাকে আৰু জিমটো গাৰ্ড কৰি থাকে কোন জানেনে এইটো চব এইটো আমাক পাই ইমান উৎপাত দেই যে পুৰা উৎপাত এতিয়া ডাইৰেক্ট জিমৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া দেখিছে একদম পুৰা প্ৰেক্টিচ কৰি আছে এইজন আমাৰ চবতকৈ চিনিয়ৰ কিন্তু চবতকৈ সৰুলা হয় নাই বিজিতা হা আহক ক'ত গৈ আছে উচলা হয় হা বাইচটো দেখাই দিয়কচোন এবাৰ ট্ৰেপিজি আছোঁ দেখাই দিয়ক চাওক এইবাৰ দেখাওক আকৌ ভাল দেখা কি কৰিছে এইবোৰ চাওক আমাৰ চব ফেমিলি মেম্বাৰ বাৰ্থডে উইচ কৰি আছে হয় নাই এই ভিডিঅ' শুনিলি কাক উইচ কৰিছ পাপলু দত্ত পাপলু দত্ত মই চিনি নাপাওঁ সিহঁতৰ লগৰ নহয় যদি আমাৰ মোৰতো চাওকচোন মুখটোও চুলি নাই এয়া চাওক দেখিছেনে কিমান দিছে ৱেট আৰু এইফালে প্ৰেক্টিচ কৰি আছে ধুনীয়াকৈ এতিয়া মোৰ দিনটো আৰু আগতে দেখিছে চাগে আৰু জিমৰ চবতকৈ হেণ্ডচম বয়টো দেখাই দিছোঁ এয়া চাওক আমাৰ উৎপল দা দেখিছেনে চল্ডাৰ চাওক
উৎপলা এজ কিমান হৈছে 48 কোনোবাই ক'ব হা দেখিছে কিমান ধুনীয়া হৈ আছে বাইচেপটো খাই দিয়ক ফুল্লি নেচাৰেল হয় না উৎপলা আৰু এইফালে আছে আমাৰ জিমৰ ল'ৰা পুৰা দিছে এয়া আমাৰ জিমৰ ওপৰপৰা দেখাই দিছোঁ আৰু আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব বুলি কৈছিলে কিন্তু কাম ষ্টাৰ্ট নহ'ল সেইফালে আমাৰ মিস্ত্ৰী এইফালে ৰখিয়ে আছে ৰ'ব এইফালে পাৰ হৈ দেখাই দিছোঁ এয়া আমাৰ দেউতা এইজনে কাম কৰিব কিন্তু বেলেগ জেগাত কাম লগাই আছে কাইলৈ পৰাহে কৰিব হয়নে ডাঙৰকৈ কওক অঁ কাইলৈ পৰা আহিব সেয়া আমি এনেকৈ ধেমালি কৰি থাকোঁ এইবোৰ আমাৰ ফূৰ্তি এয়া চাওক জিমৰ ষ্টিকাৰ কেনেকুৱা লাগিছে বাৰু আৰু এইফালে লিখি থোৱা অভিৰল ফিটনেছ লিখি থোৱা আছে অ'কে আজিলৈ আহিছোঁ পাৰ্চনেল ব্লগ এটা দেখালোঁ আপোনালোকক অলপ হ'লেও ছাপোৰ্ট কৰিব